জেঠ আৰু আহাৰ মাহত গ্ৰীষ্ম ঋতু স্থিতিবান আৰু গ্ৰীষ্ম ঋতু হ'ল আদান কালৰ শেষৰটো ঋতু। আমাৰ শৰীৰে প্ৰাকৃতিক ৰূপে বেছি ক্লেশ সহ্য কৰিব নোৱাৰা আৰু বেছি দুৰ্বল হৈ যোৱা এটি কাল। তাৰমানে প্ৰাকৃতিকভাৱেই আমাৰ শৰীৰটো এই কালছোৱাত ৰোগবোৰ আৰ্জি লয় সহজতে। আৰু এই সমস্যাটোৰ সমাধান আছে আজিৰ পৰা ৫,০০০ বছৰ পুৰণি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখিত গ্ৰীষ্ম ঋতুচৰ্যাত। গৰম বাতাবৰণে আমাৰ শৰীৰটো ৰুক্ষ আৰু ভাগৰুৱা কৰি পেলোৱাৰ ফলত আমাৰ তৃষ্ণা বাঢ়ে, যাৰ নিবাৰণ অৰ্থে আমি খুব পানী খাওঁ। ঠাণ্ডা পানী অধিক মাত্ৰাৰ খোৱাৰ ফলত আমাৰ জঠৰাগ্নি দুৰ্বল হৈ পৰে, যাৰ কাৰণে আমাৰ অসুখ হয় আৰু অসুখ হোৱাৰ ফলত আমাৰ শৰীৰত অপুষ্টি হয় আৰু এই অপুষ্টিৰ কাৰণে আমাৰ শৰীৰটো আৰু বেছি দুৰ্বল আৰু অধিক কষ্ট সহ্য কৰিব নোৱাৰা হৈ যায়। প্ৰকৃতিৰ এই চক্ৰবন্ত স্বভাৱৰ কথা ভালকৈ বুজিবলৈ ডেছক্ৰিপশ্যন বক্সত মই এটা লিংক দিছোঁ, যদি বিচাৰে তাত গৈ ক্লিক কৰি চাব পাৰে। এই চক্ৰটো ভাঙি নিজৰ শৰীৰৰ বল, নিজৰ জঠৰাগ্নিৰ বল কেনেকৈ বৰ্তাই ৰাখিব, তাৰ কাৰণে আপুনি কেতবোৰ নিয়ম মানি চলিব লাগিব। প্ৰথমতে আমি কথা পাতিম আহাৰৰ নিয়মত। আহাৰত মিঠা, নিমখীয়া আৰু টেঙা, মানে বতৰৰ যিটো ফ্ৰেছ পোৱা যায় সেইটো মিঠা, জুলীয়া, ইজিলি হজম হোৱা, ঠাণ্ডা আৰু তৈলযুক্ত, তাৰমানে শুকান বা ড্ৰাই ফুড খাব নালাগে, ফ্ৰেছলি প্ৰিপেয়াৰ্ড খানা হ'ব লাগে। আৰু কিছুমান ধৰণৰ স্পেচিয়েল খাদ্যৰ কথা কৈছে, যেনেকৈ এইটো বতৰত মাংসৰ জোল বা মাংসৰ চুপ ভাতৰ লগত খোৱাৰ কথা কৈছে। তাৰ লগতে বতৰীয়া যিবিলাক ফ্ৰুটছ পায় তাৰে চৰ্বত বনাই খোৱাৰ কথা কৈছে। আৰু দৈ গাখীৰৰ সেৱন কৰিব দিছে। দৈ গাখীৰ জালুক আৰু চেনি দি ভালকৈ মঠি, আজিকালি আমি লাচ্ছি বুলিও কওঁ সেই বস্তুটোকে, তেনেকৈ খাব দিছে। মাটিৰ বাচনত, মাটিৰ কলহত পানীটো ঠাণ্ডা কৰি তাতে গোলাপৰ ফুলৰ পাহি, আকৌ কৰ্পূৰ, পাতলা ফুলৰ পাহি, এইবিলাক বস্তু মিহলাই ঠাণ্ডাকৈ খাব দিছে। ম'হৰ গাখীৰত, য'ত নেকি খুব বেছি হাই কোৱালিটি ফেট থাকে, ম'হৰ গাখীৰত ঠাণ্ডা কৰি চেনি মিহলাই খাব কোৱা হৈছে। গৰম দিনত খোৱাৰ অৰ্থে বিশেষ ধৰণৰ ড্ৰিংকছৰ ৰেচিপিও আয়ুৰ্বেদত মেনশ্যন আছে। তাৰে 5টা মই আপোনাৰ লগত আজি শ্বেয়াৰ কৰিম। প্ৰথমটো হৈছে পানকা। পানকাত 30 গ্ৰাম গুড় 1 লিটাৰ পানীত ভালকৈ মিহলাই তাত শুকান আদাৰ গুড়ি এচিকুট, ডালচেনিৰ গুড়ি এচিকুট আৰু সৰু ইলাচীৰ গুড়ি এচিকুট মিহলাই ঠাণ্ডা হোৱাৰ পিছত খাব কৈছে। দ্বিতীয়টো হৈছে মান্থা। মান্থাত কিচমিচ, খেজুৰ আৰু ফিগ, যাক আমি ডিমৰু ফল বুলি কওঁ, সেইটো 1 ঘণ্টালৈকে পানীত তিয়াই থ'ব দিছে। তাৰপিছত ভালকৈ ফেনেকি মঠি ভালকৈ মিহলাই ঠাণ্ডা হোৱাৰ পিছত সেৱন কৰাৰ কথা কৈছে। তৃতীয়টো কৈছে চাকটো। চাকটোত জৱ যিটো থাকে, যেনেকৈ আমি সান্দহ বনাওঁ চাউলৰ, তেনেকৈ জ্বৰ সান্দহ বুটৰ দালিৰ লগত মিহলাই ভালদৰে উতলাই সিজাই লৈ তাৰপিছত তাত গুড়, ইলাচি আৰু গাখীৰ মিহলাই ঠাণ্ডা হোৱাত খাব কৈছে। তাৰপিছতটো বহুত ইম্পৰ্টেণ্ট, এইটো হৈছে পঞ্চৰস পানকা। পঞ্চৰস পানকা এটা ফাৰ্মেণ্টেড ড্ৰিংক হয় আৰু এই ড্ৰিংকটো আপোনাৰ প্ৰিবায়'টিক্স, দেহাটোৰ প্ৰিবায়'টিক্স ভাল কৰাৰ লগে লগে এইটো সময়ছোৱাত যিটো পিত্তজৰ পৰা যিবিলাক বেমাৰ হয়, ডায়েৰিয়া, ডিচেণ্ট্ৰি বা বিভিন্ন এনেকুৱা ধৰণৰ যিবিলাক প্ৰব্লেম হয়, সেইবিলাক ইজিলি ছল্ভ কৰিব পাৰে। তাৰমানে এইটো যদিও এটা ড্ৰিংক, বাট এইটো এজ এ মেডিচিনেল ড্ৰিংক বুলি আপোনালোকে ক'ব পাৰে। এইটো বনোৱাৰ কাৰণে এই ড্ৰিংকটোত থাকিব কিচমিচ, মুহুবা, খেজুৰ, গমাৰি ফল আৰু মনবিজল, যাক ফালচা বা পৰশক বুলিও কোৱা হয়। এইখিনি বস্তু সম পৰিমাণে লৈ ভালকৈ পগাই চেনিত ভালকৈ পগাই এটা চিৰাপ বনাই ল'ব লাগে। এই চিৰাপটো যেতিয়া ঠাণ্ডা হ'ব, ঠাণ্ডা হোৱাত তাত ডালচেনি আৰু নাৰিকল আৰু পচলা দিব লাগে। তাৰপিছত ভালকৈ নতুন বাচন এটাত, গ্লাছৰ বাচন হ'ব পাৰে, এতিয়া আমি গ্লাছৰ বাচন ইউজ কৰিব পাৰোঁ, আগৰ দিনৰ কথা গতিকে মাটিৰ বাচন ইউজ কৰিব দিছে। নতুন মাটিৰ বাচন এটাত মুখখন ভালকৈ বান্ধি মাটিত থ'ব দিছে পুতি, ফাৰ্মেণ্টেশ্যন হোৱাৰ কাৰণে। প্ৰপাৰ ফাৰ্মেণ্টেশ্যন হৈ যোৱাৰ পিছত এই পানীয়টো খাব লাগে। এই পঞ্চৰস পানকা বহুত হাই কোৱালিটিৰ প্ৰিবায়'টিক্স থাকে
আৰু লগতে বহুত হাই কোৱালিটিত বহুত হাই মাত্ৰাত এণ্টিঅক্সিডেণ্টো থাকে আজিকালি এনেকুৱা ধৰণৰ ড্ৰিংকবিলাকক কম্বুচা বুলি কয় এই কম্বুচা ৱৰ্ল্ড মাৰ্কেটত খুবেই ফেমাছ খুবেই প্ৰচলিত আৰু আজিকালি মানুহবিলাকে যিবিলাক হেল্থ কনচিয়াছ সিহঁতৰ বহুতৰে ডায়েটৰ এইটো এটা প্ৰধান উপকৰণ শেষত এটা লিষ্ট দিয়া গৈছে এই লিষ্টৰ যিকোনো এটা ইনগ্ৰেডিয়েণ্ট বা 2-3টা ইনগ্ৰেডিয়েণ্ট মিক্স কৰি বা গোটেইবিলাক ছেপাৰেটলি আপোনালোকে চিৰাপ ফৰ্মত বনাই ল'ব পাৰে আৰু সেই চিৰাপৰ পৰা আপোনালোকে ড্ৰিংকছ ৰেডি কৰিব পাৰে আজিকালি এনেকুৱা ধৰণৰ আম পান্না তাৰপিছত আমি অৰেঞ্জ স্কোৱাছ এনেকুৱা ধৰণৰ বস্তু খাওঁ একচুৱেলি এইটো আয়ুৰ্বেদৰ কনচেপ্ট হয় কোনকেইটা লিষ্টত কোনকেইটাৰ নাম আছে মই এবাৰ কৈ যাওঁ আপোনালোকৰ সহায় হ'ব প্ৰথমটো হৈছে গোলাপ আম কিশমিশ চন্দন বগা সৰিভা কিছুমানে খচখচ বুলিও কয় উশিৰ যাৰ নাম বনবিৰিনা বা গোন্ধবিৰিনা কাজি টেঙা আৰু কমলা এইখিনিৰ লগতে যিবিলাক এলকহলিক ব্ৰিভেজেছ আছে সেইখিনিক এভইড কৰিব কোৱা হৈছে কমপ্লিটলি একেবাৰে পাৰিলে একেবাৰে খাব নালাগে আৰু কিবা কাৰণত যদি খাবলগীয়া হয়ও খুব কম পৰিমাণে খাব লাগে আৰু বহুত বেছি পৰিমাণত পানী মিহলাই খাব কোৱা হৈছে তাৰপিছত কৈছে যে কেফিন বা যিটো চাহ কফি এনেকুৱা জাতীয় বস্তু যিমান পাৰি কমাই খাব লাগে লগতে তিতা বস্তু অতি তিতা অতিকৈ জ্বলা বা স্পাইচি বস্তু আৰু কেহা বস্তু তামোল বা এনেকুৱা যিবিলাক কেহা বস্তু আছে সেইবিলাক বস্তু এইটো ছিজনত একেবাৰে খাব নালাগে নহ'লে বহুত কমাই দিব লাগে এইবিলাক বহুত গধুৰ হয় যেনেকৈ কিছুমান আমাৰ স্কেললেছ ফিছ হয় আৰি মাছ বৰালি মাছ তাৰপিছত আপোনাৰ মাহৰ দাইল এইবিলাক বহুত গুৰু বস্তু বৰা চাউল এইটো ছিজনত খাব নালাগে এইখিনি আমি ক'লোঁ আহাৰৰ কথা এতিয়া বিহাৰৰ কথাত দুটা বস্তু পৰিব প্ৰথমটো হৈছে বাহিৰত যেতিয়া আপুনি ঘৰৰ পৰা যাব যিমান পাৰি নিজক যাতে এই মানে সূৰ্যৰ পৰা বচাই ৰাখিব পাৰে তাৰে চেষ্টা কৰিব লাগে ছানস্ক্ৰীন ইউজ কৰিব পাৰে এই কথাটো যদিও আয়ুৰ্বেদত মেনশ্যন নাই আয়ুৰ্বেদত কোৱা হৈছে যে গছৰ মাজত থাকিব লাগে আকৌ ৰিভাৰ বা পণ্ডৰ ওচৰত থাকিব লাগে যিবিলাক পুখুৰী আছে সেনেকুৱা জলাশয়ৰ ওচৰত থাকিব দিছে য'ত সূৰ্যৰ ৰশ্মি নপৰে মানে সূৰ্যৰ পোহৰ নপৰে তাতে থাকিব কথা কোৱা হৈছে য'ত ধুনীয়া নিৰ্মল বতাহ থাকে ধুনীয়া ধুনীয়া গাৰ্ডেন আছে সেনেকুৱা জেগাত থাকিব কোৱা হৈছে কিন্তু আজিকালি আমি চবেই কামত যাওঁ কামত ওলাব লাগিব গতিকে এটলিষ্ট আমি আমব্ৰেলা ছানগ্লাছেছ ছানস্ক্ৰীন এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিব লাগে নেক্সট কথাটো কৈছে পিন্ধন উৰণৰ কথা কৈছে পিন্ধা কাপোৰটো এয়াৰি হ'ব লাগে লাইট হ'ব লাগে আৰু যাতে এয়াৰ পাছ হয় ব্ৰিথ কৰে সেনেকুৱা হ'ব লাগে ডেফিনেটলি কটন কাপোৰ হ'ব লাগিব পাতল হ'ব লাগিব আৰু মানে এনেকুৱা হ'ব লাগিব যে এইটো আপোনাৰ ঘামটো ইজিলি শুকাই যায় এয়াৰটো পাছ হয় মানে টাইট হ'ব নালাগে কাপোৰটো আৰু তাৰ লগতে চেণ্ট আৰু ধুনীয়া ফুল ব্যৱহাৰ কৰিব দিছে ফুল আপোনালোকে প্ৰসাধনত ব্যৱহাৰ কৰিব পাৰে নহ'লে ঘৰৰ ভিতৰতো লগাব পাৰে বা আপোনাৰ গাৰ্ডেনতো ৰুব পাৰে আয়ুৰ্বেদে সদায় মানসিক যিটো চাপ সেইটোৰ পৰা পৰিত্ৰাণ পোৱাৰ কথাও কয় সেইকাৰণে বিহাৰত দুটা বস্তু মেনশ্যন কৰা হৈছে আজিকালিৰ চিনাৰিঅ'ত চাব গ'লে আমি অকণমান এইটো আউট অফ টাইম বা আউট অফ ডেট বুলি ভাবিব পাৰোঁ কিন্তু একচুৱেলি নহয় কথাটো কৈছে আমাৰ যিবিলাক লাভিং পেটছবিলাক হয় স্পেচিয়েলি যিবিলাকে বাৰ্ড পোহে যেনেকৈ ভাটৌ চৰাই বা মইনা চৰাই পোহে সেইবিলাক পোহাৰ কথা কৈছে সেনেকুৱা ধৰণৰ সৰু আৰু মৰম লগা পেটছবিলাকৰ লগত টাইমটো পাছ কৰিব দিছে সৰু বেবিজবিলাকৰ লগত ঘনিষ্ঠতা বনাব দিছে ফ্ৰেণ্ডশ্বিপ কৰিব দিছে সিহঁতৰ সান্নিধ্যত থাকিব দিয়া মানে থকাৰ কথা কোৱা হৈছে তাৰ লগতে চন্দনৰ পাউডাৰ ইউজ কৰিব দিছে চন্দনৰ পাউডাৰ ইউজ কৰিলে আমাৰ দেহাটো ঠাণ্ডা হৈ থাকে সূৰ্যৰ ৰশ্মিয়ে আমাৰ স্কিনক টাচ কৰিব নোৱাৰে মানে এইটো এটা কাইণ্ড অফ ছানস্ক্ৰীন হিচাপে ইউজ কৰিব পাৰি কুলেণ্ট হয় গতিকে প্ৰিকলিজ বা এনেকুৱা ধৰণৰ যিবিলাক ইনফেকশ্যন হয় সেইবিলাক নহয় গতিকে আপোনালোকে চন্দন বেছ চেণ্ট বা চন্দন বেছ পাউডাৰ ইউজ কৰিব পাৰে তাৰ লগতে নিজৰ শৰীৰটো ঠাণ্ডা কৰি ৰখাত বা এই গ্ৰীষ্ম ঋতুটোৰ লগত ফাইট বেক কৰিবৰ কাৰণে ষ্ট্ৰং কৰি ৰখাৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় সেইটো হৈছে গা ধোৱা দিনত দুবাৰ বা তাতকৈ যদি আপোনালোকৰ বেছি প্ৰয়োজন অনুভৱ হয় বেছিবাৰো আপোনালোকে ঠাণ্ডা পানীত গা ধুব লাগে আৰু এই ঠাণ্ডা পানীটোত
বিভিন্ন ধৰণৰ ফুলৰ পাহি ব্যৱহাৰ কৰিব দিছে সুগন্ধিত কৰি ইউজ কৰিব দিছে আজিকালি আমি ক'ত ফুলৰ পাহি বিচাৰি পাম গতিকে আজিকালি আমি ব্যৱহাৰ কৰোঁ বিভিন্ন ধৰণৰ এসেনশিয়েল অইল থকা সোপস বা এসেনশিয়েল অইল আপোনালোকে সোপ ইউজ কৰিব পাৰে সবচে চিপেষ্ট ৱে হৈছে এসেনশিয়েল অইল থকা সোপ বহুত হাই কোৱালিটিৰ বহুত ভাল মেটেৰিয়েলেদি বনোৱা অৰ্গেনিক মেটেৰিয়েলেদি বনোৱা এসেনশিয়েল অইল সোপস মাৰ্কেটত এভেইলেবল আছে কিছুমানে হোমমেড ঘৰতো বনায় মোৰ তাত কিছুমান এক্সাম্পলছ আছে মই আপোনাক দেখুৱাব বিচাৰিম এইটো সোপ হৈছে ল্যাভেণ্ডাৰ সোপ আৰু চেমোমাইল আৰু ল্যাভেণ্ডাৰ এসেনশিয়েল অইল দিয়া এটা সোপ তাৰপিছত এইটো হৈছে এলোভেৰা জেল আৰু চেমোমাইল সোপ তাৰপিছত এইটো হৈছে কোকোনাট মিল্ক সোপ আৰু ইয়াতে ৰ'জ এসেনশিয়েল অইল ইউজ কৰা হৈছে গতিকে এনেকুৱা ধৰণৰ সোপ মাৰ্কেটত পোৱা যায় আপোনালোকে ইউজ কৰিব পাৰে আৰু টোপনিৰ ক্ষেত্ৰত ইয়াতে কিছুমান কথা কৈছে মন কৰিবলগীয়া প্ৰথমটো হৈছে যিবিলাক দিনৰ সময়ত বাকী ঋতুবিলাকত দিনৰ সময়ত শুৱাটো একেবাৰে মানে নিষেধ কৰা আছে যে একেবাৰে দিনত শুব নালাগে এক্সেপ্ট সামাৰ সিজন যদি সামাৰ সিজন মানে গ্ৰীষ্ম ঋতুৰ সময়ত দিনত এটা শৰ্ট নেপ লোৱাৰ এডভাইস কৰিছে আইৰিনে তাৰ লগতে ৰাতিৰ সময়ত যেটো শুব সেইটো সময়ত আপোনাক ছাটত শুব কৈছে কাৰণ দিনত যদিও গৰম থাকে ৰাতি মুন ওলোৱাৰ পিছত ধুনীয়া বতাহ বলে আৰু আমাৰ ছাদবিলাক আমাৰ টেৰেছবিলাক ঠাণ্ডা হৈ থাকে গতিকে তাত শুব লাগে কোৱাৰ অৰ্থটো হৈছে যে ৰাতি শুৱাৰ সময়ত যদি ঘৰৰ ভিতৰটো গৰম হয় তেতিয়াহ'লে সেইটো কুল কৰি আপোনালোকে থাকিব পাৰে আজিকালি আমাৰ হাতত বহুত সুজুলি আছে আমি এয়াৰ কুলাৰ ইউজ কৰোঁ আমি এচি ইউজ কৰোঁ এনেকুৱা ধৰণৰ আমাৰ ব্যৱস্থা আছে কিছুমান ষ্টেণ্ড ফেন আছে তো আমি সেইবিলাক বস্তু ইউজ কৰি কমফৰ্টেবলি শুব লাগে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিছে বুলি ভাবিছে এইটো দৰকাৰী ভিডিঅ' বুলি ভাবিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ প্লিজ নাপাহৰিব ঋতুৰ ৰিলেটেড যিবিলাক আমি ৰেজিমেণ্ট ফলো কৰিম বা আমি যিবিলাক কথা কৈ আছোঁ বিভিন্ন ঋতুৰ কাৰণে মই আগতেও কৈ গৈছোঁ আপোনালোকে যদি ইচ্ছা কৰে বেলেগ ঋতুৰ বিষয়ে জানিবলৈ মোৰ চেনেলত আছে আপোনালোকে গৈ চাব পাৰিব আৰু যদি ভাল লাগিছে মোৰ কথাখিনি শুনি আৰু এনেকুৱাকৈ শুনি থাকিব মন কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই এনেকুৱা ধৰণৰ ভিডিঅ'জ লৈ আপোনাৰ ওচৰলৈ আকৌ উভতিম তেতিয়ালৈ ষ্টে কানেক্টেড ষ্টে ছেফ